ডম্বৰু আৰু শাহুমা কেনেকৈ পকাত পিছলি পৰিলে মইতো ৰাতিপুৱাই টানি টানি মুচিছিলোঁ ফেনখনো দি থৈছিলোঁ জানো পাই বোৱাৰী মা কালি পকাত ঠেকেচ খাই পৰি গোটেই কবজা মোৰ বিষ গাটো একদম কিবা এখন লাগি আছে তুমি আজি জালুক অকণ দি দিবাচোন কি শাক কি চব্জি বনোৱা জালুক খালে বোলে বিষ যায় জালুক খালে বিষ যায় মই দিম বাৰু কি বনাওঁ জানো ভবাই নাই এতিয়ালৈকে ডম্বৰুৱে ভাল পাইছে নাই বাৰু সিও পৰিলে নহয় এক ঠেকেচা মই বাৰু তাতকৈ অকণমান কমকৈ পৰিছোঁ নাই ইমান বিষোৱা নাই বুলি কৈছে এতিয়া এনেই অলপ ধৰিছিলে বোলে কঁকালটো এতিয়া ইমানো তেনেকৈ বিষোৱা নাই সি ডেকা মানুহ বিষ উৰি গ'ল মই আকৌ বুঢ়ী মানুহ নহয় মোৰ সেই বিষ কোব থাকিব আজি কেইদিনমানলৈকে বেছিকৈ বিষাইছে যদি ডক্টৰৰ ওচৰত এপাক দেখুৱাই আহিব কাইলৈ তাকেহে যাব লাগিব শাহু বোৱাৰী ইয়াত বহি আছে বুজিছনে গাটো বিষ মোৰ একদম কবজা হিলি গ'ল কালি পৰি পেলাই মই সেইকাৰণে কওঁ তোমাক ভালকৈ ফুৰিবা বুলি মোক পৰা দেখিছিলে আকৌনো গৈ পেলাই তাত ভৰি দিবলৈ কি দৰকাৰটো পৰিছিল তলকিবই নোৱাৰিলোঁ মই হেৰি মই লগৰকেইটাৰ লগত অলপমান ওলাই যাওঁ দেই থিয়েটাৰ চাবলৈ যামগৈ আৰু ৰাতি ভাত নাখাওঁ এই মৃণালহঁতৰ ঘৰতে আজি ভাতকেইটা খাবলৈ কৈছে সেইকাৰণে তোমালোক দুইজনীয়ে ভাত খাই দৰ্জা খিৰিকী ভালকৈ মাৰি সোমাই থাকিবা আজিকালি চুৰ ডকাইতিও খুব হৈছে নহয় মই আহিলে সেই ফোন কৰিম এনেই বেলেগ আহিলে দৰ্জা নুখুলিবা দেই হ'ব বেটা বৰ দেৰি নকৰিবা দেই থিয়েটাৰ চাম বুলি আজিকালি বাহিৰৰ মানুহবোৰ বৰ ভাল নহয় হ'ব মা চেপেটি বাই তুমি এতিয়া থম নন্দগোপাল হৈ বহিয়ে থাকিবানে ভাত পানী বনাম ৰ'ব মা 8টা বাজিছেহে আমিচোন 9:30 10টাৰ ভিতৰতে ভাত খাওঁ দুজনীয়ে পটককৈ হ'ব দুজনী হ'লে বুলি ভালকৈ নাখাম নেকি দাইল অকণ চব্জি অকণ চালাড চাটনি কিবা অকণ পাপৰ চাপৰ বনোৱা আকৌ ধুনীয়াকৈ খাওঁ মই ৰুমতে অকণমান ৰেষ্ট কৰিছোঁ ভাত হ'লে মাতি দিবা মোক যে অকণমান শান্তিয়ে বহি থকা দেখিবই নোৱাৰে কামকে পাচি থাকিব খালি অনবৰতে কাম কৰোঁতে ততেই নোপোৱা হৈছোঁ কালি যি ঠেকেচ পৰিলোঁ এতিয়া কঁকালটো বিষ অৱশ্যে ময়ে পেলাইছিলোঁ এজনী চেপেটি পৰিবলৈ তাই আকৌ নপৰিলে নহয় ল'ৰাটোৱে মইহে পৰিলোগৈ বেলেগ লাগ ভালো এই ভাগত মোৰ মনত এটা কুবুদ্ধি খেলাইছে আজি যিহেতু ডম্বৰুও নাই ৰাতিৰ কথা এইক ঠিকছে ভয় খুৱাওঁ ভয়ৰ চোতত তাই ঘৰ এৰি পলাবলৈ বাধ্য হ'ব কিন্তু ভাতকেইটা খাই লওঁ নহ'লে আগতীয়াকৈ ভয় খোৱালে আকৌ ভোকা পেটেৰে শুব লাগিব ময়ো কিন্তু কম ইণ্টেলিজেণ্ট নহয় আকৌ দেই বগা শাৰী এখন আছিলে মোৰ বহুত দিনে সেইখনকে বিচাৰি লওঁ মম এডাল জ্বলাই লওঁ তাৰপিছত বেয়া ভয় খুৱাম তাইক আয়েগা মজা ভাতকেইটা বনাই হ'ল মাক মাতি দিওঁ খাই বৈ সোনকালে শুই থাকোঁ ইমান টোপনি ধৰিছে দিনটো কাম কৰি মুঠতে মোৰ ভাগৰ লাগি গৈছেগৈ ভাতখিনি হটকেছতে ভৰাই দিছোঁ গৰমে খাই ভাল লাগে আকৌ চালাড বনাইছোঁ তাৰপিছত ভেজ চব্জি এখন তাৰপৰা সেই মাংস অকণ আছিলে তাকে জালুক দি পেলাই বনাই দিছোঁ মায়ে আকৌ জালুক দিবলৈ কৈছিলে নহয় মা ভাত খাব হ'ল আহক বনালা ন সেই নহয় কি বনালা এই ব্ৰইলাৰ অকণ আছিলে তাকে সেই জালুক দি পেলাই বনাইছোঁ আপুনি আকৌ জালুক খাম কৈছিলে যে চালাড বনাইছোঁ চব্জি এখন বনাইছোঁ ভাত কিমানেই হ'বনে দিয়া বৰ ধুনীয়া গোন্ধ ওলাইছে খাই বৈ শুই থাকোঁ পাই আজি অমাৱস্যা নহয়নে বাৰু সোনকালে হোৱাহে কথা দেই কিয় অমাৱস্যা হ'লে কি হ'ব আৰু মোৰ মতে আজি অমাৱস্যা নহয় নেকি চোৱা ধেমালি নহয় দেই এইবোৰ চিৰিয়াছ মেটাৰ মানে তোমাক এতিয়া কওঁ নে নকওঁ বোলো ভয়ে খোৱা নেকি আকৌ ক'লে মানে মই ভয় নকৰোঁ নহয় পিছত আকৌ নক'বা দেই ভয় খুৱাইছোঁ বুলি নকওঁ কওকচোন কিনো ক'বা আৰু আমাৰ এইটো এলেকাত এজনী ভুতুনি আছে তাই মানে সেই ছোৱালীবিলাকক উঠাই নিয়ে বিয়া পতা 6 মাহৰ ভিতৰত যিবোৰ ছোৱালী থাকে সেইবোৰক এটেক কৰে অমাৱস্যা হওক বা অমাৱস্যাৰ দিনাখন বেছিকৈ যেনিবা শক্তিশালী হৈ যায় বাকী দিনতো ওলায় আৰু বিশেষকৈ ঘৰত যদি মতা মানুহ নাথাকে এইবোৰ কোৱা কথা নহয় দেই মোৰ শাহু বুঢ়ীকে উঠাইছিলে গম পাইছা শাহুমাই মোক কৈছিলে নহয় বোলে একদম বগা ওপৰৰ পৰা তললৈ একেবাৰে সেই চকচকীয়া বগা কাপোৰ পিন্ধে মম এডাল লৈ থাকে আৰু ভৰিকেইটা ওলোটা দেখাত নাহে গম পাবা যি ভয়ানক বোলে যিকেইটা হাঁহি মাৰে কেক মুতি যাবাগে পিছে আপোনাৰ শাহুমাৰ একো নহ'ল আপোনাৰতো একো নহ'ল আপুনিতো নচলি হৈ আহিছিলে মিছা কৈছোঁ বুলি ভাবিছা মই ভয়ৰ চোতত 6 মাহ মাৰ ঘৰতে থাকিলোগৈ বুজিছা 6 মাহৰ পিছতহে আহিছোঁ পিছে আপুনি মোক অত দিনৰ পৰা কোৱা নাই যে আজি কৈছোঁ মানে আজিহে আকৌ ডম্বৰুৰ ঘৰত নাই আৰু মই এইবিলাক গ'লগৈ বুলি ভাবিছিলোঁ ভুতুনিজনী কাৰেণ্ট অহাৰ পৰা কিন্তু কোৱা হৈছে সেইদিনাখন বদনৰ বোৱাৰীকেও দেখিছে মিছা কৈছোঁ যদি সুধিবা কাইলৈ সুধি ল'বা গৈ আয়ুপতি মই আপোনাৰ লগতহে সোমাইছোঁ দেই নাই মই সেই কাৰোবাৰ লগত শুব নোৱাৰোঁ দেই এনেকৈ এনেই গা মোৰ বিষ হৈ আছে কালি ঠেকেচ খাই পৰি একো নহয় ভগৱানৰ নাম লৈ শুই থাকিবা দৰ্জাখন খুলি থবা এই ভূতে কি কয় দৰ্জাখন মাৰি লৈ ওলাব নোৱাৰা কয় হুক নেমাৰিবা ময়ো নমাওঁ বাৰু তোমাৰ ভয় লাগিলে গুচি আহিবা হ'ব তেন্তে সোনকালে ভাত পানী খাই শুই থাকোঁ 12টা বজাৰ আগত টোপনি আহিলে ভাল হ'ব কথাটো ভাত দিয়া আকৌ সোনকালে খাই বৈ শুই থাকোঁ ৰ'ব মুখখন দেখি মানে কোৱা হাঁহি উঠিছিলে গোটেই ভাত খাই থকা সময়তো মই হাঁহি ৰখাব পৰা নাই গোটেইজনী ভয় আছে তাত ফেটা পৰি গ'লগৈ এইবেলি তাই ঘৰ এৰি পলাব একদম চিয়'ৰ 12টা বাজক বগা কাপোৰযোৰ পিন্ধি লৈ অকণমান প্ৰেক্টিচ কৰোঁ কেনেকৈ ভয় খাব পাৰি ওলোটাকে সেই ভৰি লগা জোতাযোৰ পিন্ধি ল'ম ডম্বৰু ভাগৰ সেই আগতে নাটক কৰা সেইজনী হাত ফেল নহ'লেই হ'ল
এই ভয়ানক জোতাযোৰ পিন্ধি লওঁ আৰু ভয় খাব বৰ বেয়া ভয়ানক দেই জোতাযোৰ কেনেকুৱা লাগিছে ময়ে ভয় খাই যাম এতিয়া শাহুমাই আজি যিহে ভয়ানক ভয়ানক কথাবোৰ ক'লে ভগৱান বচাবা আৰু আজি মোক বাহিৰখনো আজি ইমান আন্ধাৰ আন্ধাৰ দেখিছোঁ পৰ্দাবোৰো ধুলো লগাবলৈও নহ'ল বেছিহে ভয় লাগিছে কিবা আন্ধাৰ মুন্ধাৰ দেখি আইঅ মোৰ কিবা ভয় ভয়হে লাগিছে ইমান গৰম উঠিছে হ'লেও কাপোৰখন তাত অকণমান দিহে লওঁ দেই ভয়ানক লাগিছে মোক ময়ে ভয় খাওঁ আইনাত চালে এতিয়া নিজকে কাপোৰখন টানি দিওঁ ৰ ভয় খাব কিটো কিবা চিঞৰি আছে দেখোন কম্বলখন কেনেকৈ পৰিলে আকৌ হে প্ৰভু মেকুৰীয়ে চিঞৰিছে দেখোন ইমান ৰাউচিছে অমংগল হ'ব নিচিনাই লাগিছে কিবা এটা শাহুমাৰ ওচৰলৈকে যামগৈ বেয়া ভয় লাগিছে মোৰ দেই কম্বলখন আকৌ কেনেকৈ পৰিলে গা পৰা মইতো কেতিয়াও ঘূৰিয়াই নেপেলাওঁ কম্বল নে গৰমতে ঘূৰিয়াই পেলালোঁ নেকি আকৌ কেঁচুৱাই কন্দা নিচিনা যে শব্দ হৈছে মাও দেখোন বেডৰুমত নাই ভূতে কেনেবাকৈ মাক উঠাই নিলে নেকি বাৰু মোৰ ইমান ভয় লাগিছে ফোনটো ক'ত থ'লো জানো বিচাৰিয়ে পোৱা নাই কি কৰোঁ এতিয়া মই গোটেইখন আন্ধাৰ কাৰেণ্টটো কি হ'ল জানো ইনভাৰ্টাৰটো কোনে অফ কৰি দিলে চবফালে আন্ধাৰ চেপেটি নাচালি কোনে মাতিছে মোক নে মোৰ ভ্ৰম হৈছে ভ্ৰম নাই হোৱা পিছফালে চোৱা তোমাক নিবলৈ আহিছোঁ নকন্যা নহয় জানো ছমাহ হোৱাই নাই মাহ হালধি গুণ যোৱাই নাই তোমাৰ তেজটোপা খালে মানে ৰক্তপান কৰিলে আমাৰ এই ভূতৰ ৰজা একদম খুচ হৈ যাব এইজনী দেখোন বেহুচে হৈ গ'ল অলপ ভিতৰজনী ভয় খুৱাম বুলি ইমানকৈ ৰিহাৰ্চেল কৰিলোঁ কষ্টিউম কৰিলোঁ ভালকৈ নেদেখাকৈ বেহুচ ৰাম ৰাম অ' ইহঁতি আহি পালেই হ'বলা খা ইমান সোনকালে আহিলে নে থিয়েটাৰ চাই 12 বাজিছেহে এতিয়া মই ক'ৰবাত লুকাব লাগিব নহ'লে আকৌ ধৰা পৰিব পাৰোঁ নহয় মোক আকৌ তাই বেডৰুমত নেদেখিলে নহয় চিঞৰোঁতে মাকে পিছফালৰ বাৰাণ্ডাতে ফ্লেট হৈ পৰি দিওঁগৈ ৰ কষ্টিউমযোৰ লুকুৱাই লওঁ পটাপট বাইকখন ডম্বৰুৰ নিচিনা লাগিছে হয়ে সিয়ে হয় কলিং বেল মাৰি নজগাম আৰু মাও সাৰ পাই যাব মোৰ ওচৰত চাবি আছে নিজে সোমাই যাওঁ কাহিনীটো কিন্তু মজা আছিলে দেই ইমান আন্ধাৰ কৰি থৈছে যে ইহঁতি লাইট এটাও জ্বলাই থোৱা নাই আয়ো বটি চেপেটি চেপেটি তুমি ইয়াত শুই আছা যে চেপেটি মইহে ডম্বৰু ভূত নহয় হে ভগৱান তুমি আহি পালা নহ'লে মোৰ কি হ'লহেঁতেন বাৰু একদম ওপৰ পাতল হ'লে একদম বগা কাপোৰ পিন্ধা ভৰিকেইটা ওলোটা ভূত এটা আহি মোক খাবলৈ লৈছিলে লৈ যাম বুলি কৈছিলে তোমালোকৰ ইয়াত বোলে নচালিবোৰ লৈ যায় ছমাহৰ ভিতৰত মায়ে মোক কৈছিলে ভাত খাওঁতে আৰু মাও নাই ৰুমত এইবোৰ তুমি কি কৈছা চেপেটি ইয়াততো তেনেকুৱা ধৰণৰ একো ভূত নাই সৰুৰ পৰা ডাঙৰ হ'লেও একো শুনা নাই তোমাৰ ভ্ৰম হৈছে বুজিছা সপোন দেখিলা চাগে কিবা বেয়া হ'বই নোৱাৰে মই সপোন দেখিলে কি এইখিনি থাকিম নেকি বেডৰুমতে থাকিলোহেঁতেন নিজ চকুৰে দেখিছোঁ মই তুমি বিশ্বাস কৰা বিদ্যা সপোন হে ভগৱান এইকেইটা কাৰ ভৰি এইকেইটাই ভূতৰ ভৰি ভৰি এৰি থৈ গ'ল এই নহয় এইযোৰ মই এখন নাটক কৰিবলৈ কিনিছিলোঁ তাত মই ভূত হৈছিলোঁ তাৰহে ভৰি এইকেইটা জোতা হয় এইকেইযোৰ তেনেহ'লে এইযোৰ পিন্ধি পেলাই কোনোবাই ভয় খুৱাইছে জানা আমাৰ লগত বদমাচি কৰিছে মা আহাচোন আহা মাৰ ওচৰলৈ যাওঁ আৰু বুটি ৰ'বা কেনেবাকৈ মায়ে মোৰ লগত হেৰি কৰা নাইতো ভয়ো খুৱাই আছিলে এইবিলাক কৈ এতিয়া যদি ডম্বৰুক কওঁ ডম্বৰুৱে আকৌ মোকে ভুল বুজিব চাওঁচোন ক'ৰ মাছ ক'লৈ যায় ঐ চেপেটি এফালে হা গৈছো ৰ'বা মা হে ভগৱান মা ঐ চেপেটি মাৰ কি হ'ল বাৰু চোৱাচোন পানী অকণ আনাচোন পানী বাৰু মই আনোগে তুমি পুলিচলৈ ফোন কৰা কি হৈছে ঠিক নাই নহয় ভয় লাগিছে বহুত ভয় লাগিছে মোৰ মা তুমি ইয়াত কেনেকৈ পালাহি কি হ'ল কি হৈছিলে কোৱাচোন নেজানো দেই ভয়ংকৰ সপোন এটা দেখিলোঁ কোনোবাই বোলে চেপেটিক ওপৰৰ পৰা পেলাই হত্যা কৰিব খুজিছে মই বচাবলৈ আহোঁতে এইখিনিতে জঠৰ হৈ গ'লোঁ তাৰপিছত আৰু মোৰ একো মনত নাই হে ঈশ্বৰ কি কৈছ এইবিলাক সপোন দেখিলি নে বল ভিতৰলৈ বল চেপেটিও বেহুচ হৈ পৰি আছিলে বাৰাণ্ডাৰ ওচৰতে মই প্ৰথমটিহে আহি দেখিছোঁ গছকিলোহেঁতেনে পুলিচকে মাতো ঐ নেমাতিবি পুলিচ আহিলে বেলেগ বদনাম হ'ব আমাৰ ঘৰলৈ আজিলৈকে পুলিচ অহা নাই একো নহয় মা পুলিচ কিবা আমাৰ ঘৰত বেয়া কাৰণে নাহে নহয় আমি বিপদত পৰিলে মাতিবই লাগিব পুলিচ হেল্ল' ইন্সপেক্টৰ এই আমাৰ ঘৰত অলপ খেলি মেলি হৈছে আহকচোন এইখিনিতে চৈতিয়া চুকত এতিয়া আমি বাহিৰত থকাটো উচিত নহ'ব নেকি শুনিছা মাকো লৈ ব'লা মানে যদি সঁচাকৈ কোনোবাই আমাৰ লগত ধেমালি কৰিছে এইখিনিতে ওচৰে পাজৰে থাকিব বিপদ কৰিবও পাৰে পুলিচ অহালৈকে আমি ভিতৰতে সোমাই থাকোঁ বাপেকে ভীমকলটো